তো হেল্ল' গাইজ বহুত হৈ গ'ল পঢ়া লিখা এতিয়া বলক অলপ মাইণ্ডটো ফ্ৰেছ কৰি আহোঁ ভিডিঅ'টো লাষ্টলৈ চাই থাকিব ক'ত গৈছোঁ কি হৈছে নাই হোৱা চব গম পাই যাব এণ্ড মোৰ ইম্পৰ্টেণ্টলি ব্লগৰ মাজতো মই আপোনালোকক জিকে জিএছৰ নলেজ দিয়ে থাকিম চ' এতিয়া বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ লেটছ বিগিন ইয়াত ৰ'ব আমি ৰখি কিয় আছিলোঁ সেইখিনি আগতে আপুনি জানিব আরে আমারে জলদি রখি আসু 20 মিনিট হই গল আর প্রকাশ কি কৰি আছে কোচোন তাক তো মই পিছতে গলো রেডি কৰি থাই আহি ভাই ফেলে লেট হৈ আছে তু আহি আছে বেছি 5 মিনিট লাগিব লারে 5 মিনিটৰ 4টা সেশন কমপ্লিট কৰাৰ পিছত আহি পালে কলিন ছাৰ আৰু আমি ওলাই পৰিলোঁ আমাৰ ডেষ্টিনি তেজপুৰলৈ তেজপুৰ যাব হ'লে আমি পোনপ্ৰথমে যাব লাগিব ঢেকিয়াজুলিলৈ আৰু ঢেকিয়াজুলি যোৱাৰ বাবে আসাম মালা প্ৰজেক্টৰ আণ্ডাৰত হৈ থকা আমি এইটো ৰাস্তা বাছি লৈছোঁ শ্বৰ্টকাট হ'ব বুলি এতিয়া বলক আমি জেনেৰেল নলেজৰ বাবে জানিলোঁ আসাম মালা প্ৰজেক্টনো হয় কি অসম মালা প্ৰজেক্ট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2021 চনত ঢেকিয়াজুলিত লঞ্চ কৰিছিলে আৰু এইটো প্ৰজেক্টৰ আণ্ডাৰত 1000 কিলোমিটাৰ দীঘল হাই স্পীড ইকনমিক কৰিডৰ নিৰ্মাণ কৰা হ'ব যাৰ বাজেট আছিলে 3000 crore এনেদৰে চাহ খেতিৰ মাজে মাজে আমি গৈ পাম ঢেকিয়াজুলিলৈ কিন্তু এইখিনিতে আপোনাক দিব বিচাৰিছোঁ আৰু অলপ জেনেৰেল নলেজ চাওক চাহৰ উৎপত্তি আজিৰ পৰা প্ৰায় 2700 BC আগত চাইনাত হৈছিল আৰু চাইনা আজিও পৃথিৱীৰ ভিতৰত লাৰ্জেষ্ট টি প্ৰডিউচাৰ হয় আৰু পৃথিৱীৰ 40% চাহ চাইনাই এতিয়াও অকলে প্ৰডিউচ কৰে ভাৰত পৃথিৱীৰ ভিতৰত ছেকেণ্ড লাৰ্জেষ্ট প্ৰডিউচাৰ হয় আৰু ভাৰতে মাত্ৰ 10% টিহে প্ৰডিউচ কৰে ভাৰতে প্ৰডিউচ কৰা মুঠ চাহৰ 50%তকৈও অধিক চাহ অসমে অকলে প্ৰডিউচ কৰে আৰু ভাৰতে যিমানখিনি চাহ প্ৰডিউচ কৰে তাৰে 70% টি চাহটো ভাৰতে নিজে কনজিউম কৰি লয় মানে অনলি 30% চাহে আমি বাহিৰলৈ এক্সপৰ্ট কৰোঁ অসমত প্ৰথমবাৰে চাহৰ খেতি কৰিছিল ৰবাৰ্ট ব্ৰুচফোৰ্ডে 1823 চনত আৰু প্ৰথমজন অসমীয়া যিজনে নেকি চাহৰ খেতি আৰম্ভ কৰিছিল তেওঁ হ'ল মণিৰাম দেৱান আৰু আসাম টি কোম্পানী 1839 চনত অসমত স্থাপন কৰা হৈছিল এইখিনি ডেটা আপুনি চাহৰ ওপৰত জানি লোৱা দৰকাৰ বুলি মই ভাবোঁ এতিয়া বলক আমি ভিডিঅ'লৈ উভতি যাওঁ আৰু এনেদৰে আমি আহি পালোঁ ঢেকিয়াজুলিৰ এটা উপপথলৈ বাট দুখৰ কথা যে ঢেকিয়াজুলি মেইন টাউনৰ যিটো ভিডিঅ' ক্লিপ আছিলে সেইখিনি ডিলেট হ'ল আৰু সেইকাৰণে মই ঢেকিয়াজুলি পুলিচ ষ্টেচনৰ কনকলতা প্লাছ এলকিডি কলেজৰ ওপৰত যিখিনি বিৱৰণ দিবলগীয়া আছিলে সেইখিনি এইটো ভিডিঅ'ত মই দিব নোৱাৰিম তো এতিয়া বলক আমি ডাইৰেক্ট TMC টুমুকি মেডিকেল কলেজৰ ওচৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আচ্ছা আপুনি বাৰু ব্ৰিজসমূহত কেতিয়াবা এনেধৰণৰ ব্লেক কালাৰৰ এটা এক্সট্ৰা কোটিং দিয়া দেখা পাইছেনে এইটো একচুৱেলি বিটুমিন হয় যাক মিনাৰেল টাৰ বুলিও কোৱা হয় এইটো দিয়াৰ মেইন মিনিংটো হ'ল ৱাটাৰ প্ৰুফিঙৰ কাৰণে চাওক ব্ৰিজসমূহ থাৰ্মেল এক্সপানশ্যনৰ কাৰণে জইণ্ট দিয়া থাকে আৰু যেতিয়া থাৰ্মেল এক্সপানশ্যন হয় ক্ৰেকসমূহত যাতে পানী সোমাই ডেমেজ নহয় সেইকাৰণে বিটুমিনৰ এইটো লেয়াৰ দিয়া হয় যাতে ৱাটাৰ প্ৰুফিং হৈ থাকে ইনফৰমেশ্যনটো কেনে লাগিল কমেণ্টত নিশ্চয় জনাব আৰু
আৰু এনেদৰে কথা পাতি পাতি আমি পালোহি তেজপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেল আৰু এইখিনিতে আপোনাক কৈ থওঁ বৰ্তমান অসমত মুঠ 13খন মেডিকেল কলেজ আছে ইনক্লুডিং এটা এইমছ আৰু এই 13খন মেডিকেল কলেজত ষ্টুডেণ্টসকলৰ বাবে মুঠ চিট আছে 1550টা এই 1550টাৰ ভিতৰতো 226টা চিট ইণ্ডিয়া কোটাৰ বাবে ৰিজাৰ্ভ আছে আৰু বাকী 1274টা চিট আসাম ষ্টেটৰ ষ্টুডেণ্টসকলৰ বাবে ৰিজাৰ্ভ আছে তেজপুৰ মেডিকেল কলেজখন পাৰ হৈ কিছু দূৰ গ'লে আপুনি দেখা পাব কেঞ্চাৰ হস্পিটেলখন আৰু বৰ্তমান অসমত মুঠ 7টা কেঞ্চাৰ হস্পিটেল আছে তাৰে কিছু ৰতন টাটা লেট ৰতন টাটাই ডনেট কৰা হয় প্ৰায় 1.5 ঘণ্টা সময় হেলমেট পৰিধান কৰাৰ পিছত চুলিৰ যি অৱস্থা হয় দেখা পাইছে আপুনি এনিৱে আমি তেজপুৰ কিয় আহিছোঁ বাৰু তেজপুৰত আমি বহুকেইটা কাৰণত আহিছোঁ ফাৰ্ষ্ট অফ অল আমি যাবলগীয়া আছে তেজপুৰ ডিষ্ট্ৰিক্ট হাই কোৰ্টত আৰু হাই কোৰ্টৰ ভিতৰৰ ভিজুৱেলছ আপুনি দেখা পাইছে ইয়াত দেন আমি যাম ডিচি অফিচৰ পৰা আমি যাম ফায়াৰ ব্ৰিগেড অফিচৰ পৰা মই যিখন স্কুলত টিচিং কৰোঁ সেই স্কুলত এটা NOCৰ প্ৰয়োজন হৈছে সেই NOC প্লাছ গোবিন্দ ছাৰৰ কিছু পাৰ্চনেল কামো আছে এই গোটেইখিনি কাম কাজৰ বাবে আমি আজি তেজপুৰ অহা এয়া আছিল মোৰ উদ্দেশ্য মোৰ অভাৰ ব্লগ বনোৱা মোৰ কাম নহয় ফ্ৰী টাইমত ইউটিউবত GKGSৰ ক্লাছ আপলোড কৰি দিওঁ তো ভাবিলোঁ আজি অলপ ব্লগিঙো হৈ যাওক চ' কেনে লাগিল ভিডিঅ'টো নিশ্চয় জনাব ষ্টে আপডেটেড